ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল শিৱানীজ ব্লগ। আশা কৰিছোঁ নিশ্চয় সকলোৱে ভালে আছে। আজি বিশ্বকৰ্মা পূজা, সকলোকে বিশ্বকৰ্মা পূজাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমি আগৰ দিনবোৰ আকৌ ঘূৰাই পাওঁ। আজি দুবছৰে আমি বিহু পূজাৰ পৰা আমি বহুত দূৰত আছোঁ। আকৌ আশা কৰিছোঁ ভাল দিন আহক, সকলোৱে ভালে থাকক আৰু এই মহামাৰী আমাৰ পৰা যাতে দূৰ হৈ যায়। তাকে আজি বিশ্বকৰ্মাৰ দিনাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোকে ভালে ৰাখে। আৰু আজি বিশ্বকৰ্মা যিহেতু আজি অকণমান ঘৰত পূজা বুলি নহয়, অকণমান গাড়ী সৰু সুৰাকৈ গাড়ী এখন আছে যিহেতু অকণমান ঘৰত কিবা অলপ নিয়ম কৰিম আৰু আপোনালোককো দেখুৱাম আজি কেনেকৈনো কি কৰোঁ। আৰু অলপমান ওলাই যাম বুলি ভাবিছোঁ, কিন্তু কি হয় নাজানো। কিন্তু চাই থাকিব ভিডিঅ'টো শেষলৈকে। পুনৰবাৰ মই আকৌ বিশ্বকৰ্মা পূজাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভালে থাকক, সুস্থ হৈ থাকক, তেতিয়াহে আমি সকলোবোৰ কাম কৰি যাব পাৰিম, আগবাঢ়িব পাৰিম ভালে থাকিলেহে। তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আজি কি কৰোঁ কি নকৰোঁ দেখুৱাব চেষ্টা কৰিম। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ী ধোৱাত ব্যস্ত দেউতা আৰু এওঁ দুয়োজনে গাড়ী ধুই আছে পূৰা। ঘৰত আমি এনেকৈ আজি পূজা কৰিলোঁ, চাওকচোন। আমি এতিয়া গাড়ীত পূজা কৰিব আহিছোঁ আৰু আমি কেনেকৈনো আজি পূজা কৰোঁ তাকে আপোনালোকক দেখুৱাম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু দেউতাই এতিয়া পুথি পাঠ কৰি আছে। পূজা কৰি মেলি আজৰি হ'লোঁ আৰু আপোনালোককো দেখুৱালোঁ কেনেকৈনো কি কৰিলোঁ। সৰু দেউতা আগতে পুৰোহিতৰো কাম কৰিছিল যিহেতু দেউতাই বৰ ধুনীয়াকৈ পূজা কৰাই দিলে আৰু ভাল লাগিলে, মনটো বহুত ভাল লাগিলে। এনেও এনেকৈ ঘৰত পূজা অলপ কৰিলে বহুত ভাল লাগি যায় মনটো। আৰু আপোনালোককো দেখুৱালোঁ। সকলোৰে হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে ভালে থাকক, সুস্থ হৈ থাকক। আৰু আপোনালোকক কৈছিলোঁ অকণমান ওলাই যাম বুলি। আমি যাব ৰেডি হ'লোঁ আৰু দেৰিয়ে হ'ল, তথাপিও উপায় নাই, মাতিছে যিহেতু যাব লাগিব, নহ'লে বেয়া পাব। একদম গাটো ভাল লগা নাই, টোপনি লাগি আছে, তথাপিও যাব লাগিব। ব'লকচোন আপোনালোককো দেখুৱাম। ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে নাম প্ৰসংগ হৈ আছে, নাম ধৰি আছে।
আমি এনেকৈ অকণমান সময় থাকিলোঁ, যিহেতু এওঁলোকে আমাক নিমন্ত্ৰণ কৰিছিলে। আৰু তেওঁলোকক বহুত বহুত ধন্যবাদ আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে। আৰু খিচিৰি যিহেতু পূজাৰ মেইন, গৰম গৰম খিচিৰি খালোঁ আমি, বহুত টেষ্টি হৈছিলে খাবৰ কাৰণে। আৰু এনেও পূজাৰ খিচিৰি খাই বহুত ভাল লাগে। আজিৰ ভিডিঅ'টো এয়া খিচিৰি খাই থকাৰ পৰাই সমাপ্ত কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।